কৰে মইতো কৈ আছোঁ মুছলমান আমাৰ পূৰ্ববংশৰ মুছলমান হিন্দু আছিল তো কি হ'ল এইটো কোনো গালি নেকি আপোনালোকে অত্যাচাৰ কৰিছে ইমান অত্যাচাৰ কৰিছে ইমান যে মানুহবিলাকে ইছলাম ধৰ্মক ভাল পাইছে ইছলাম ধৰ্মৰ ভিতৰত যে গুণগান আছে সেইটো ভাল পাইছে আপোনালোকে সেইটো নকৰি যে আপোনাৰ হিন্দু ধৰ্মত কি ভাল ভাল বস্তু আছে কি এইটো ভাল আছে সেইটো বুজাই কনভিন্স কৰি মানুহক আজি জবৰদস্তি আনাৰ জমানা আছে নেকি কৰিব নোৱাৰিব যিমান অত্যাচাৰ কৰিব ইমান মানুহ আৰু বেছি বৃদ্ধি কৰিব কালি পৰহি হয়তো আপোনাকো কৈ দিব যে আপুনিও হিন্দু আছিলে পূৰ্বতে এতিয়া মইতো কৈ আছোঁ মোৰ দাদা কালি সিও ক'লে কিয় ক'ব মই কৈ আছোঁ মোৰ দাদা তাৰপিছত দাদা কোন আছিল কোন কেতিয়া হৈছে এইটো নাজানো বোলে ভাৰতবৰ্ষত হৈছে এই যে কোটি কোটি মুছলমান ভাৰতবৰ্ষত হিন্দুৰ পৰা মুছলমান হৈ গ'ল সেইটো চিন্তা সিও ক'লে সেই টাইমত কৰিব লাগিছে সেই টাইমতো খালি জুলুম কৰিছে অত্যাচাৰ কৰিছে এইটো কৰিব নালাগে না মানৱ জাতি এনেকুৱা নহয় আমি জানুৱাৰটো নহয় না ভাল লাগিছে লৈছে মোক আপোনালোকে কালি কওঁ মই আজি কৈ আছোঁ কৈ দিলোঁ হিন্দু আছিলে আমাৰ বাপ দাদা হিন্দু আছিল সেইটো হেডিং বনাই দিয়ক কি হ'ল কি হৈছে বোলে ভাই আছিল হয় চাওক কোন পূৰ্বতে কি আছিল এইবিলাক বৰ্তমান সময়ত ইমান খুচুৰা খুচুৰি কৰি থকা উচিত নহয় বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি মৌলানা বদৰুদ্দিন আজমল বুলি জানো তেখেতে ৰাজনৈতিক নেতা হোৱাৰ আগত জামিয়ত নামৰ অনুষ্ঠানটোৰ এজন নেতা শীৰ্ষ নেতা আৰু ইছলাম ধৰ্মৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আৰু ইছলাম ধৰ্ম মানি যে বেয়া এই কথাটো কোনেও নাই কোৱা আনকি স্বামী বিবেকানন্দই কোৱা নাছিল কিন্তু স্বামী বিবেকানন্দই হিন্দুসকলক গোড়ামীকো বেয়া পাইছিল আৰু ইছলাম ধৰ্মৰ যিসকল গোড়া কট্টৰ তেওঁলোককো বেয়া পাইছিল সেই গতিকে তেখেতে দুয়োটা ধৰ্মৰ সহাৱস্থানৰ কথা কৈছিল তেনে সময়ত যি সময়ত আমাৰ দেশত বৰ্তমান যি সাম্প্ৰদায়িকতাবাদৰ বীজ অতি গভীৰ হৈছে কিছু অঞ্চলত সেইখিনি সময়ত এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো উচিত নহয় আমাৰ দেশখন ধৰ্মনিৰপেক্ষ দেশ সকলোৰে নিজৰ নিজৰ ধৰ্ম ইয়াতে পালন কৰাৰ অধিকাৰ আছে সেই গতিকে মই অন্য মন্তব্য দিব নিবিচাৰোঁ কিন্তু আজমল ডাঙৰীয়াৰ এই মন্তব্যই যে হিন্দু উগ্ৰ সাম্প্ৰদায়িকতাবাদীসকলক উৎসাহিত কৰিব আৰু বিভিন্ন অঞ্চলত জোৰ জুলুম কৰি পেলাই ধৰ্মান্তকৰণৰ ব্যৱস্থাটো চলিব পাৰে এই কথাটো মই কিছু চিন্তিত হৈছোঁ কিন্তু স্বামী বিবেকানন্দই কৈছিল যে আমাৰ বৈদিক বুদ্ধি আৰু যিসকল ইছলাম ধৰ্মী তেখেতসকলৰ গাৰ বলেৰে আমি এখন নতুন ভাৰত তৈয়াৰ কৰিব লাগে অৰ্থাৎ তেখেতে হিন্দু মুছলিম সকলোকে লৈ নতুন ভাৰতৰ কথাটো কৈছিল আজিৰ প্ৰায় 100 বছৰ আগত সেই গতিকে মই স্বামীজীৰ কথাখিনি বিশ্বাস কৰোঁ সেই গতিকে যিকোনো ধৰণৰ গোড়া সাম্প্ৰদায়িকতাবাদৰ নিন্দা কৰোঁ আৰু সেই গতিকে কংগ্ৰেছ দলটো প্ৰাসংগিক কিন্তু যেনেধৰণৰ কথা আজি UDFৰ নেতাজনে কৈছে এইখিনিয়ে যে তেওঁ কাৰোবাৰ ইংগিততে কথাবিলাক কৈছে এনেকুৱাহে ধাৰণা হয় চাওক আজমল চাহাবে একো ভুল কথা কোৱা নাই এতিয়া আমাৰ ইছলাম প্ৰচাৰ আৰম্ভ হৈছে আপোনাৰ 1450 বছৰ হ'ল এতিয়া আমিতো ভাৰতীয় মূলৰ হওঁ যিসকল ভাৰতবৰ্ষত আছে কিছু মানুহ হয়তো ভাৰতৰ বাহিৰৰ পৰা আহিব পাৰে আহিছেও কিছু ইৰাণ ইৰাক বাগদাদ বা গালফ কাণ্ট্ৰিৰ পৰাও এইটো বহুত মানে লেছ সংখ্যা হ'ব কেৰেল বা এইবিলাক কিছুমান ষ্টেটত হয়তো সামান্য মহাৰাষ্ট্ৰ এইবিলাকৰ পূৰ্বপুৰুষ তাৰ পৰা আহিব পাৰে যিটো আৰবৰ পৰা বা সেই এৰিয়াৰ পৰা উঠি ভাৰতবৰ্ষত 1-2% মুছলমানৰ এনেকুৱা হ'ব পাৰে বাকী 95-98% যিসকল মূল ভাৰতীয় যুগৰ পৰা এই ভাৰতবৰ্ষতে আমাৰ পূৰ্বপুৰুষ আছিল তো এই কথাটো স্পষ্ট মাজতো ইছলামৰ আগতো আৰু ইছলাম নাছিল কিন্তু ইছলামৰ আগতো আপোনাৰ মানে হেৰি আছিল ইছলামৰ আগতো প্ৰফেট ঈসা আছিল আমাৰ যিটো আমি বিলিভ কৰোঁ প্ৰফেট ইব্ৰাহিম আছিল তেখেতসকলে আৰু ফাৰ্ষ্ট প্ৰফেট আমাৰ যিজন নবী আছিল এইটো এডম প্ৰথম মানৱ যিজন আমি বিশ্বাস কৰোঁ মোৰ মষ্ট প্ৰবাবলি চবে বিশ্বাস কৰে নাম হয়তো বেলেগ বেলেগ দিয়ে যিসকলে এডম বুলি কয় আমি আদম বুলি কওঁ কোনোবা বেলেগ নাম দিব পাৰে যিজন মানে সৃষ্টিকৰ্তাই প্ৰথম মানুহ এই ধৰাত পঠাইছিল তেখেতক আমি প্ৰফেট বুলি কওঁ প্ৰফেট আদম আলাইহিছ সালাম আৰু তেখেতো আৰু ঈশ্বৰৰ দূত আল্লাহৰ দূত হৈ এই জগতত আহিছিল আল্টিমেটলি তেখেতৰ পৰাই আজি যিমান বিশ্বত যিমান মানুহ 700 কোটি মানুহ এডমৰ পৰা এইটো আমাৰ বিলিভ আমাৰ বিশ্বাস বেলেগে বেলেগকৈ ল'ব পাৰে তাত আমাৰ ক'ব লগা একো নাই তো
যদি এই চেন্সত যদি আপুনি দেখে তেতিয়া আমাৰ ফাৰ্ষ্ট পূৰ্বপুৰুষ যিজন সেইজন এডম আছিল, আদম আলাইহিছ সালাম আছিল, আৰু সেইজন আল্লাহ প্ৰেৰিত এজন প্ৰথম ব্যক্তি, প্ৰথম দূত, মেছেঞ্জাৰ, প্ৰফেট হিচাপে তেখেতক পঠাইছিল। আৰু তেখেতৰ পৰা বংশ বিস্তাৰ হৈছে লাহে লাহে এই 700 কোটি মানুহ ধৰাত হৈছে, এইটো আমাৰ বিশ্বাস। এইটো সেই হিচাপে যদি আপুনি ধৰে একে মাক বাপেকৰ সন্তান হিচাপে এটা আল্লাহ পঠোৱা সেই আল্লাহৰ মনোনীত পবিত্ৰ ব্যক্তিজন যিজন নিষ্পাপ আছিল, প্ৰফেট আছিল, ভাল মানুহ আছিল, তেখেতৰ পৰা আহিছিল আচল পূৰ্বস্থল সেইটো। ইয়াৰ মাজত যিখিনি সময় কিমান হাজাৰ বছৰ গৈছে কাৰো হাতত হিচাপ নাই, কিন্তু আমি যদি দেখোঁ এই মাজত মানুহখিনি যুগে যুগে আমাৰ বিশ্বাস হিচাপে যুগে যুগে প্ৰফেট আহিছে, নবী আহিছে, তেখেতসকলক মানুহে ফ'ল' কৰিছে, কিছুমানে ফ'ল' কৰিছে, কিছুমানে কৰা নাই। আল্টিমেটলি দুটা গ্ৰুপ হৈ গৈছে আমাৰ বিলিভ হিচাপে। প্ৰফেট নূহ আহিছে, প্ৰফেট মুছা আহিছে, প্ৰফেট ঈছা আহিছে, প্ৰফেট ইব্ৰাহিম আহিছে, প্ৰফেট ইছমাইল আহিছে। লাষ্টত গৈ আমাৰ বিশ্বাস হ'ল প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আহিছে। হজৰত মহম্মদ যিজন নবী, তেখেত লাষ্ট নবী মেছেঞ্জাৰ হিচাপে আমাৰ বিশ্বাস হিচাপে তেখেত আহিছে। কিছুমানে তেখেতসকলক ফ'ল' কৰিছে, কিছুমানে কৰা নাই, এনেকৈ দুটা ভাগত বিভক্ত হৈছে। যিসকল ফ'ল' কৰি আছে সেইসকলক আমি মুছলমান বুলি কওঁ, যিসকলে ফ'ল' কৰা নাই সেইসকল নন মুছলিম। তো এই চেন্সত যদি আপুনি দেখে এতিয়া আমাৰ 300, 400, 500 বছৰ আগত আমাৰ পূৰ্বপুৰুষ, আমিতো আৰু এইটো ক'ব নোৱাৰোঁ যে আৰবৰ পৰা আহিছে, আমাৰ পূৰ্বপুৰুষ আৰবৰ পৰা অহা নাই, এই ভাৰতবৰ্ষৰে পূৰ্বপুৰুষ হয়। তো আল্টিমেটলি এইসকল যিটো ভাৰতত যি ধৰ্ম আছিল, ভাৰতত যি মান্যতা আছিল, যি মানিছে, তেনেকুৱাই কিজানি আছিল। এই কথাটোৱে আজমল চাহাবে কৈছে, যিটো আৰু স্পষ্ট কথা, ক্লিয়াৰ কথা। এই কথাবিলাক অপ্ৰাসংগিক। আজিৰ তাৰিখত আজমল ডাঙৰীয়াই এই কথাবিলাক কৈ কাক সন্তুষ্ট কৰিব বিচাৰিছে মই নাজানো। এইটো আৰ এছ এছ নে মোহন ভাগৱত নে BJP, অমিত শ্বাহ নে মোদী নে আমাৰ মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিব বিচাৰিছে নাজানো। এটা কথা ঠিক, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হিন্দু, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম হিন্দু। এটা সময়ত বিশ্বৰ সকলো মানুহ হিন্দু আছিল, এইটোকে আৰু নতুনকৈ ক'বলৈ কথা নেকি? মক্কা মুছলমানৰ যিটো ৰাজধানী, কেপিটেল, য'ত আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্মস্থান মক্কা। সেই মক্কাৰ তেখেত জন্ম হোৱাৰ আগতে তাত কি মানুহ আছিল? তাতো মুছলমান নাছিল। গতিকে সেই কথাবিলাক এতিয়া কি প্ৰসংগত ক'ব লগা হৈ আছে? কিবা প্ৰাসংগিকতা থাকিব লাগিব নে কিবা তেনেকুৱা সেই ধৰ্মৰে আলোচনা সভা হৈছিল নেকি? নৃগোষ্ঠীয় কিবা আলোচনা হৈছিল নেকি? এইবিলাক আলোচনা আছিল। যি সময়ত গোটেই ভাৰতবৰ্ষৰ, অসমত এই কথাবিলাকেই মানুহৰ মাজত হিংসা বিদ্বেষৰ সৃষ্টি কৰি আছে। গতিকে এই কথাবিলাক অপ্ৰাসংগিকভাৱে টানি আনি যিটো বিজেপিৰ ৰাজনৈতিক যিটো খোৰাক, বিজেপিৰ ৰাজনৈতিক যিটো আধাৰ, সেইবিলাকো যোগান দি থকা হৈছে। ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন মানুহৰ পূৰ্বপুৰুষ হিন্দু, আৰু আমাৰ পূৰ্বপুৰুষ সকলোৰে একে। এই কথাটো কেইবাবাৰো কোৱা হৈছে, আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কালৰ পৰাই আমি এই কথাটোকে কৈ আহিছোঁ যে ভাৰতবৰ্ষত বসবাস কৰা সকলো মানুহৰ পূৰ্বপুৰুষ হিন্দু, আমাৰ সকলোৰে DNA একেটাই। গতিকে আমি সেইমতে আচৰণ কৰিব লাগে। আমাৰ যি হিন্দু সভ্যতা, সংস্কৃতি, পৰম্পৰা, আমি তাক মানি চলিব লাগে। আজমলে কৈছে নিজৰ পূৰ্বপুৰুষ হিন্দু বুলি, কিন্তু তেওঁ জানো ভাৰতীয় সভ্যতা, সংস্কৃতি, পৰম্পৰা মানি চলে? তেওঁ নিজেই চলতা ফিৰতা বিদেশী সংস্কৃতি এটাৰ প্ৰতীক। গতিকে তেনেকুৱা মানুহ এজনে সেই কথাটো কৈ দিছে, সেইটোৱে আচৰিত। যদি কি সঁচাকেই আজমলে বিশ্বাস কৰে তেওঁৰ পূৰ্বপুৰুষ হিন্দু, তেতিয়াহ'লে মই তেওঁক এটা আহ্বান জনাম, তেওঁ বেছি দূৰলৈ যাব নালাগে। শৰাইঘাট ব্ৰিজখন পাৰ হৈ উত্তৰ গুৱাহাটীত থকা অশ্বক্লান্ত মন্দিৰলৈ যাওক, আৰু তাত গৈ তেওঁ পূৰ্বপুৰুষৰ স্মৰণত পিণ্ডদান কৰক। তেতিয়া আমি বুজিম যে আজমল সঁচাকৈ হিন্দু, তেওঁৰ পূৰ্বপুৰুষ সঁচাকৈ হিন্দু। যদি সেই কামটো তেওঁ নকৰে, তেতিয়াহ'লে কেৱল বাতৰি কাকতৰ বা সংবাদ পৃষ্ঠাৰ শিৰোনামা দখল কৰিবলৈ বা চেনচেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে এনেকুৱা কথা কোৱাটো উচিত নহয়।